আজি আমি আমাৰ বাৰীখনৰ পৰা শাক বুটলো আৰু লগতে আপোনালোকক আমাৰ বাৰীখন দেখুৱাওঁ বাৰীখনত সোমায়ে চকু পৰিছিল মোৰ বিলাহী কণ বিলাহীকেইটা দেখিয়ে কিবা মনটো ভাল লাগি গ'ল ইমান ৰঙা ৰঙা হৈ আছিলে এইফালৰ বিলাহীখিনি ছিঙি ল'লো আৰু অকণমান চকু ফুৰাইও চালো য'ত ত'ত ক'ৰবাত সোমাই আছে নেকি বুলি ইয়াত ইমানখিনিয়ে বিলাহী পালো আৰু এডোখৰ স্পেচিয়েল জেগালৈ আনিছোঁ ইয়াতে নেট মেৰিয়াই থোৱা আছে আৰু লগতে চেণ্ডেল খুলি যাব লগা হৈছে মানে স্পেচিয়েল বুজি পাইছে আৰু স্পেচিয়েল মানে ইয়াতে বোকা আছে আৰু এফালে কিন্তু স্পেচিয়েলো হয় বিলাহীও স্পেচিয়েল কিন্তু দেই হালধীয়া কালাৰৰ বিলাহী আৰু ৰঙাও আছে বাৰু কিন্তু এই হালধীয়া কালাৰৰ বিলাহীটো আপোনালোকৰ কাৰ ওচৰত আছে বাৰু ক'বচোন বিলাহী ছিঙি হৈছিলেহে এইকেইটাই পালোঁ আৰু তাৰপিছত চকু পৰিল মোৰ মান ধনিয়া কেইটালৈ ইমান ধুনীয়াকৈ পাতখিনি ওলাই আছে একদম মানে খাওঁ খাওঁ লাগি গৈছে আৰু গোন্ধটো আৰু ক'বই নালাগে আৰু ইয়াৰ ঔষধি গুণো আছে আপোনালোকে নাজানে যদি মই কৈ দিছোঁ এইফালে চৰ্দি আৰু জ্বৰৰ কাৰণে বহুত বিশেষ হয় এই পাতখিনি চকু দুটা পিৰিক পাৰাক কৰি থাকোঁতে এয়া গছত কল লাগিছে দেখিছে নহয় এয়া জাহাজী কল হ'ব লাগে কাৰণ দীঘল আছে প্ৰথমে কলডিলটো পূৰা দীঘল আছিলে আৰু এতিয়া কলগছজোপা দেখুৱাই দিছোঁ আৰু কেনেকৈ ইমান ষ্ট্ৰাগল কৰি পেলাই কল দিছে আমাক এতিয়া মধুৰিআমৰ গছত বাৰু আপোনালোকে ভেদাইলতা বগোৱা দেখিছেনে আমাৰ ঘৰত কিন্তু বগাইছে আৰু কম ষ্ট্ৰাগল কৰা নাই কিন্তু ভেদাইলতাখিনিও আৰু এইফালে জাতিলাও লাগিছে মানে লাগিছিলে হা প্ৰথম জাতিলাওটোৱে পোকে খালে আৰু পেলাই দিব লগা হ'ল আৰু এইফালে কণমানি কেইটামান লাগি আছে আৰু এতিয়া আৰু স্পেচিয়েল জেগাটোৰ পৰা ওলাই যোৱাৰ সময় আহি পৰিলে বিলাহীখিনি ছিঙি আহিছিলেহে কিন্তু এতিয়া মোৰ মন গৈছে শাক বুটলিবলৈ মানে শাক বইল খাবলৈ মন গৈছে আজি প্ৰথমেতো এই খুতুৰা শাকখিনিয়ে পাইছিলোঁ খুতুৰা শাক মানে আমাৰ মিচিঙত কয় পাচুমৈং আপোনালোকৰ তাত খুতুৰা শাকটো কি বুলি কয় আৰু আজি মই আপোনালোকক বেলেগ ধৰণৰ শাক বুটলি দেখাম আপোনালোকে চাগে চিনিও নাপাব পাৰে আমি আবুতানি জনজাতিৰ হয় যিহেতু বিভিন্ন ধৰণৰ শাক চিনি পাওঁ আৰু লগতে কিন্তু এইবোৰৰ ঔষধি গুণো থাকে এইটো আছিলে পালেং শাক বেছি নাছিলে তথাপিও বুটলিলোঁ কিন্তু এই শাকবিধহে পাহৰি গ'লোঁ নামটো পাই যদি আপোনালোকে জানে কমেণ্টত নামটো দি দিব এতিয়া মই শাকখিনি পুখুৰীত ধুবলৈ যাওঁ আৰু এইফালে দেখিছেনে কুকুৰটোৱে মোক দেখি পেলাই কেনেকৈ পলাইছে প্ৰথমে মই বিলাহী আৰু মান ধনিয়াখিনি ধুই ল'লোঁ আৰু এইফালে লগতে কিন্তু মূলা শাকো আনিছোঁ এয়া আমাৰ ভণ্টি আৰু মায়ে খাব আৰু মই খাম পালেং খুতুৰা শাক আৰু কিবাকিবি শাক আছে এয়া নামখিনি মই আচলতে পাহৰি গৈছোঁ শাকখিনি কিন্তু চিনি পাওঁ এয়া তাৰপিছত বুটলি আনিলোঁ গোটেইখিনি আৰু 5 বিধমান আছে আৰু ইয়াতে ভালকৈ ধুই লৈছোঁ এইকেইদিন ৰাতি বৰষুণ দিছে দিনতো দিছে মানে বৰষুণ আৰু যেতিয়া ৰ'দটো ওলাই ন বহুত চেককৈ ধৰে মানে মাথা বিষাই যোৱাকৈ ৰ'দটো দিয়ে ডাঙৰ খৰাহিখন লৈ লৈছোঁ কাৰণ ধুবলৈ সহজ হ'ব আৰু প্লাষ্টিকটো পানীত ওপঙি বুলি গমেই পাই চবেই সেইবাবে সুবিধাটো বেছি হয় আৰু এতিয়া আৰু মোৰ শাক ধুই হৈ গ'ল এইফালে মূলা শাকো ধুলোঁ আৰু এইফালে মোৰ 5 বিধ মিক্স শাকো ধুলোঁ আৰু আমাৰ পুখুৰীত দেখিছেনে এয়া মই যোৱা বছৰে লগাইছিলোঁ ভেটফুলৰ পুলি লগাইছিলোঁ আৰু ভেটফুল খাইছিলোঁ ফলটো আৰু এবাৰ নিজে হৈছে আৰু পুখুৰীতে কিমান মাছ দেখিছেনে এই মাছখিনি কিন্তু খাব নোৱাৰি মাছ এবিধ আছে যে ফুলি যায় যে সেই মাছবিধ হয় আৰু আজি মিমিক উকনিও চাই দিলোঁ আৰু গাও ধুৱালোঁ এনেকৈ ৰ'দটো দিলে মানে মই পূৰা তাক গা ধুৱাবলৈ চেষ্টা কৰোঁ মানে ঠাণ্ডা নালাগিব ৰ'দত বহি একদম সি নিজৰ গাটো চেলেকি থাকিব আৰু আপোনালোকে গম পায় নে নাপায় জানো মেকুৰীয়ে কিন্তু গা চেলেকি চাফা কৰে আজিলৈ ইমানেই আকৌ এটা নতুন ভিডিঅ'ত লগ পাম বুলি আশা থাকিল